Hello everyone, welcome to my channel. আজি মই এনেকুৱা এটা টপিক ডিসকাস কৰিম যিটো টপিকৰ পৰা APSCৰ পৰা আৰম্ভ কৰি যিকোনো কম্পিটিটিভ এক্সামত বিভিন্ন ধৰণৰ কুৱেশ্যন অহা দেখা যায়। টপিকটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি। এই কমিটিৰ গঠন হৈছিল নবীন চন্দ্ৰ বৰদলৈ, ছবিলাল উপাধ্যায় আৰু কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত 1921 চনৰ জুন মাহত। আৰু এই কমিটিৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত ৰাজীৱ ভৱনত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা। এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰত APSCত আহি গৈছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ আৰু এই কমিটিৰ বৰ্তমানৰ সভাপতি ভূপেন কুমাৰ বৰা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধানত 1921 চনত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে 1926 চনত গুৱাহাটীৰ পাণ্ডুত ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল আৰু এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিল শ্ৰীনিবাস আয়েংগাৰ। মনত ৰাখিব এই পইণ্টটো। এই কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা সভাপতি আছিল বিষ্ণুৰাম মেধি আৰু অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ। ইয়াৰ পিছৰ ক্লাছত মই এই টপিকটোৰ ওপৰত পৰীক্ষাৰ উপযোগী হোৱাকৈ কিছুমান MCQ ডিসকাস কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।